তো বন্ধুসকল আমাৰ অসমত বহুতো জনপ্ৰিয় ইউটিউবাৰ আছে আৰু সিহঁতৰ লাখ সাবস্ক্ৰাইবাৰ আছে। বন্ধুসকল প্লিজ মোক অলপ হেল্প কৰক, মোক অলপ আগুৱাই নিয়ক। এনিৱে বন্ধুসকল আমাৰ অসমৰ মোষ্ট পপুলাৰ ইউটিউবাৰজনৰ ভিডিঅ' অসম বুলিয়ে নহয় বহুতো দূৰণিৰ পৰা তেখেতৰ ভিডিঅ'বোৰ চায়, যদিও আমাৰ অসমীয়া ভাষা বুজি নাপায় আৰু সেইকাৰণে তেখেতে এটা নতুন চেনেল খুলিছে যিটো হিন্দী ভাষাত ভিডিঅ' বনায়। মই কাৰ কথা কৈছোঁ আপুনি বুজি পাইছে জানো? The most popular YouTuber in Assam is Dimpu baruah। যদি আপুনি ডিম্পু বৰুৱা সঁচাকৈ ভাল পায় তেনেহ'লে এই ভিডিঅ'টোক এটা লাইক কৰিব। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই তেখেতৰ বায়োগ্ৰাফী আৰু লাইফষ্টাইলৰ বিষয়ে ক'ম আৰু বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ডিলে। বন্ধুসকল ডিম্পু বৰুৱাৰ অৰিজিনেল নেম হৈছে ডিম্পু বৰুৱাহে আৰু তেখেতৰ নিক নেম হৈছে ডিম্পু। তেখেতৰ জন্ম হৈছিল 6 আগষ্ট 1995 চনত। বৰ্তমান সময়ত ডিম্পুৰ বয়স হৈছে 27 বছৰ। প্ৰফেশ্যনেল হিচাপত তেওঁ টিচাৰ আৰু ইউটিউবাৰ। তেখেতৰ হোম চিটি নলবাৰী আৰু কাৰেণ্ট চিটিও নলবাৰীতে। ধৰ্ম হিচাপত তেওঁ হিন্দু আৰু নেশ্যনেলিটিৰ হিচাপত ইণ্ডিয়ান হয়। এতিয়া তেওঁৰ পৰিয়ালবৰ্গৰ বিষয়ে জানোৱা হওক। ডিম্পু বৰুৱাৰ দেউতাকৰ নাম হৈছে পীতম্বৰ বৰুৱা আৰু মাকৰ নাম হৈছে লতিকা বৰুৱা। ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'বলৈ গ'লে বৰ্তমান সময়ত তেওঁ ছিংগল। ডিম্পুৰ ফেভৰেট এক্টৰ হৈছে ৰবি শৰ্মা আৰু এক্ট্ৰেছ হৈছে বৰষা ৰাণী। তেখেতৰ ভালপোৱা খেলবিধ হৈছে ফুটবল। তেওঁৰ হবি হৈছে পেইণ্টিং কৰা, ট্ৰেভেলিং কৰা আৰু ড্ৰাইভিং কৰা। বন্ধুসকল ডিম্পু বৰুৱাৰ ইউটিউব চেনেলৰ কথা ক'বলৈ গ'লে তেখেতৰ 3টা ইউটিউব চেনেল আছে আৰু প্ৰথমটো ডিম্পু বৰুৱা। এই চেনেলটোত 16.6 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু দ্বিতীয় চেনেল ডিম্পুজ ব্লগ। এই চেনেলটোত এপ্ৰক্স 24.5 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু তৃতীয় চেনেল ডিম্পু। এই চেনেলটোত এপ্ৰক্স 1.92 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু এই চেনেলটোত হিন্দী ভাষাত ভিডিঅ' বনায়। তেখেতে প্ৰাথমিক শিক্ষা মাধাভাং প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল 1997 চনৰ পৰা 2001 চনলৈ আৰু হাইস্কুলীয়া শিক্ষা চৌকুটি হাইস্কুল নলবাৰীত 2003 পৰা 2006 চনলৈ পঢ়িছিল। তাৰপিছত আকৌ ব্ৰজলক্ষ্মী বিদ্যাপীঠ হাইস্কুলত 2007 চনৰ পৰা 2008 চনলৈ পঢ়িছিল আৰু তাৰপিছত দেৱীৰাম পাঠশালা হাইস্কুলত পঢ়ি হাইস্কুলৰ শিক্ষা সমাপ্ত কৰিছিল আৰু কলেজীয়া শিক্ষা ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজত নলবাৰীত পঢ়িছিল। বন্ধুসকল ডিম্পু বৰুৱাৰ বাইক আৰু গাড়ীৰ কথা ক'বলৈ গ'লে য়ামাহাৰ FZ বাইক এখন আছে আৰু মহিন্দ্ৰ থাৰ আৰু L2 গাড়ী এখন আছে। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে আৰু ডিম্পু বৰুৱাৰ সকলো বায়োগ্ৰাফী আপুনি জানিলে। ত' বাই বাই, জয় অসম, থেংকছ ফৰ ৱাচিং।